অন্য একো নহ'লেও আমি চিন্তা ভাৱনাৰ পৰা অলপ মুক্ত হ'ব পাৰিলোহেঁতেন। মই সৰু ল'ৰা নহয় দেউতা, মোৰ কাৰণে কোনেও চিন্তা কৰিব বাইদেউ মোৰ যাক খালি দেউতাক কৈ দিবি মোক টকা লাগে আজিয়ে এতিয়া ইহঁতৰ সেই দয়া মৰম বোলা বস্তুটো একোৱে নাই উপায় দুখ নকৰিবি কাক দয়া মৰম দেখুৱাব লাগে টকাই টকা পুলিচে পিটি পিটিলে চিৰদিনৰ তই ঠিক কথাই কৈছ বুজিছ কি ঠিক কথা ক'লে দেউতা আমি পুলিচৰ চকুত ধুনি মাৰিয়ে পেলাই আহিছিলোঁ কিন্তু এই অজয় দায়ে আমাক ধৰাই দিলে ধৰাই নিদিব কিয় তই এটা চোৰ তই এটা বদমাছ তই জেলত থাকি থাকি পচি মৰিব লাগিছিল মই মৰিলেও কাৰো একো ক্ষতি নহয় কিন্তু তোৰ ক্ষতি হ'ব তোৰ দুখ কৰি উপলব্ধি কৰিব পৰাকৈ শেষ কৰি মোক আৰু পৰে দিবা কোনে কি কৰি আছে সেই আমাৰ ভাবটো জানো খুব পুলিচৰ হাতত গতাই দিলা তোৰ এই অজয় দাক কৈছো ভাল লাগে দিনক দিনে বাঢ়ি গৈছে আমি আজি জীয়াই আছো তই এই কথা পাহৰি নাযাবি আৰু তুমিও পাহৰি নাযাবা দেউতা অজয় দাৰ প্ৰত্যেকটো সহায়ৰ আঁৰত একো একোটা স্বাৰ্থ অসৎ উদ্দেশ্য জড়িত হৈ আছে তুমি আমার কথা বলতে ফাইট করিছা আমার মুখ বন্ধ করিছা দিনে লাগে ঘরখন নষ্ট করিছা ঘরখনৰ পবিত্ৰতা নষ্ট কৰি পেলাইছা আসলে তুমি না স্বাৰ্থপৰ অজয় দা মই তোমাক ভুল বুজিছিলো তোমাক বহুত অবাইচমান ভাবিছিলো মোক ক্ষমা কৰিব আৰু বলো মোক এটা চাকৰি যোগাৰ কৰি দিয়া অজয় দা বাইদেউ 15 দিন জেলত থাকি মোৰ উশাহ বন্ধ হৈ গ'ল জেলৰ পৰা ওলাই সত্য উপলব্ধি কৰিছো যি পথেৰে আগুৱাই মই জীৱনটো পাবলৈ চেষ্টা কৰিছিলো সেইবোৰ শুদ্ধ কথা নহয় বাইদেউ দেউতা মোক এটা জীৱন লাগে দেউতা সঁচা জীৱন শুদ্ধ পথেৰে চলা জীৱন কাম কৰি জীয়াই থকাৰ জীৱন মই ভাল মানুহ হ'ল দেউতা মানে হেৰিও মানে কথা এটা শুনিছো হয়নে বাৰু কোনটো কথা এই অজয় ড্ৰেছটো বন্ধ কৰি দিলে আপুনি জানো আমাৰ নগলা মুখেৰে অহা নকৰে সঁচাকে সঁচাকে কৰো এই তহঁতৰ নগলা মুখৰ ৰাস্তাটোৱে হৈছে মোৰ ঘৰলৈ অহা যোৱা কৰা প্ৰধান আমাৰ ঘৰৰ সন্মুখত থকা গেৰেজটো জানো আপুনি দেখা নাই
দেখিছো কেলে দেখিছে যদি সুধি আছে কিয় এইখিনিতে হৈছে এই তহঁতৰ ঘৰৰ সন্মুখতে সেই গেৰেজ এটা হৈছে গেৰেজটোত যে সেই গাড়ী মটৰ মেৰামতি কৰি আছে মই দেখি আছো কিন্তু তথাপিও বাৰু মই এই কথাটো কিয় সুধিছো বাৰু কচোন মুখৰ খজতি মাৰিবলৈ চাগে নহয় হেৰৌ মানে মোৰ কথা এটা জানিবলৈ মন গৈছে মই তোক মানে সেইকাৰণেহে মানে হেৰি তই গেৰেজটো খুলিবলৈ মানে পইচা বাৰু ক'ত পালি নাজানে নাজানো ডকাইত কৰিলো মানুহ মাৰিলো টকাৰ প্ৰয়োজন হলে আৰু কৰিম বুজিলে আহিলো মোৰ দেউতা মনে মনে থাকক আপুনি এজন মৃত্যুমুখী যাত্ৰীক এনেকৈ ক'বলৈ আপোনাৰ বেয়া লগা নাই কেলে বেয়া লাগিব না কিন্তু সঁচা সঁচাটোহে কৈছো এবাৰ নকয় 100 বাৰে কম এই মুঠতে মৰিব মৰিবই দুবাৰ কৈছে আপোনাক মাৰ্ডাৰ কৰি আকৌ